নমস্কাৰ সকলোকে আৰু মই আজি আহিছোঁ আপোনালোকৰ সন্মুখত আৰু আপোনালোকক বহুত কমেণ্ট কৰি আছিলে যে আপোনালোকক বকোৰ ছাইডৰ ভিডিঅ' লাগে, বকো গোৱালপাৰা। তো সেইটো কাৰণে মই আহিছোঁ আৰু আপোনালোকে হয়তো বহুদিন ভিডিঅ' পোৱা নাই, কাৰণ ভিডিঅ' নোপোৱাৰ কাৰণ আছে, আপোনালোকে দেখাই পাইছে মোৰ ৰিচেণ্টলি এটা এক্সিডেণ্ট হৈছিলে বাইকটো। তো সেইটো কাৰণে বহুদিন মানে ব্ৰেক দিব লগা হ'ল। তো সেইটো কাৰণে আজি আকৌ আহিছোঁ আপোনালোকৰ কাৰণে লৈ নতুন নতুন গাড়ী, একদম মানে ভাল কণ্ডিশ্যনৰ গাড়ী লৈ আহিছোঁ কম প্ৰাইজত। আৰু আপোনালোকে মোৰ ভিডিঅ'ত মানে কমেণ্ট বহুতে যিহেতুকে মই কমেণ্ট পাইছোঁ আপোনালোকৰ যে এইটো ভালে দেখাব লাগে বকোৰ ছাইডে, গোৱালপাৰা ছাইডে। তো সেইটো কাৰণে আহিছোঁ। আৰু আজি মই আছোঁ বৰ্তমান বকো মেইন চকত, এফ কাৰ বাজাৰ। আৰু আপোনালোকক যিমান পাৰোঁ আজি কম ৰেঞ্জত গাড়ী দেখাম আৰু একদম ভাল কণ্ডিশ্যনৰ গাড়ী দেখাম। আৰু আজি মোৰ লগত আছে ৰেকিব ভাই, আৰু ৰেকিব ভাই আপোনালোকৰ ভিডিঅ'ত আহিছে আজি ফাৰ্ষ্ট টাইম। আৰু মই ইয়াতে আগতেও ভিডিঅ' বনাইছিলোঁ এওঁলোকৰ ইয়াতে। তো আজি আমাক কেনেকুৱা গাড়ী দেখাব? গাড়ী সব আমাৰ তাতে সকলো ধৰণৰ গাড়ীয়ে আছে, কম বাজেটৰো আছে, আপোনাৰ বেছি বাজেটৰো আছে, চব নতুন গাড়ীয়ে হয়। প্লাছ আমাৰ কি কয় এইটো, আমাৰ চব গাড়ী মানে চিল থাকে। এক্সিডেণ্টেল গাড়ী আমাৰ তাতে কোনো এখন নাথাকে। যদি আপুনি ক'ব পাৰে এখন এক্সিডেণ্টেল গাড়ী, তেতিয়াহ'লে আপুনি এখন লৈ যাব ফ্ৰীতে। মানে অলপ চলপ স্ক্ৰেচ থাকিব পাৰে, বাম্পাৰ চাম্পাৰ ভাঙিব পাৰে, সেইটো আমি ধৰক ভাল কৰি কিনে থৈ দিম। কিন্তু ইয়াতে ধৰক এক্সিডেণ্ট হোৱা, এপ্ৰন মাৰ হোৱা সেইটো গাড়ীটো আমাৰ তাতে নাপাব। আৰু আজি আপোনালোকে মিনিমাম কিমান প্ৰাইজৰ পৰা গাড়ী দেখাব? মিনিমামটো আমাৰ 1 লাখত থাকে। যোৱাকালি এখন চেণ্ট্ৰ আছিলে 1 লাখত, 2008। কিন্তু যোৱাকালি 1 লাখত বিক্ৰী হৈ গৈছে। ৰেড কালাৰৰ আছিলে, ফটোটো মই আপোনাক দি দিম বাৰু, আপুনি দিব। আৰু কি গাড়ী দেখাব? হুণ্ডাই, মাৰুতি চুজুকি? হুণ্ডাই, মাৰুতি চুজুকি সকলো ধৰণৰ গাড়ী পাব। মানে কেতিয়াবা ষ্টকত থাকে, কেতিয়াবা নাথাকে। তো আহিলে কণ্টেক্ট কৰি ল'ল ভালকৈ। আমাৰ তাতে যদি ষ্টকত থাকে আমি কৈ দিম। আৰু আপোনালোকৰ ফাইনেন্সৰ ক্ষেত্ৰত অল অসম কাভাৰ কৰে নে? অল অসম কাভাৰ হৈ যাব। হয়। আপোনালোকে য'ৰ পৰা আহে খালি আহিব লাগিব। ফোনত আমি চাওক, আমি ব্যস্ত থাকোঁ এতিয়া, বেছি ফটো ভিডিঅ' আপুনি দিব নোৱাৰিম। তো আপুনি আহিলে হ'ল ধুনীয়াকৈ, আমি বুজাই দিম গোটেইখিনি বস্তু। বা ফোনত যদি পাৰোঁ আমি ফোনতে ভালকৈ আপোনাৰ লগত যোগাযোগ কৰিম। আৰু নোৱাৰিলে অলপ দেৰিকৈ হ'লেও কল বেক কৰিম আমি। আৰু আমাৰ মেঘালয় কাষ্টমাৰখিনি তেওঁলোকে মানে সুধি থাকে যে মেঘালয়ৰ কাৰণে হৈ যাব। মেঘালয় পাৰি যাব। ঠিক আছে, চূড়া এইবিলাক চব অ'কে আছে। তো ঠিক আছে, আমি প্ৰথম ক'ৰ পৰা ষ্টাৰ্ট কৰিম? তো এইখন এখন আছে বলেৰো। হয়। এইখন চাব পাৰে, একদম ধুনীয়া আছে। গাড়ীত একো পেইন চেইন নাই, টায়াৰ চায়াৰ চব অ'কে আছে। আপোনাৰ 2020ৰ গাড়ী হয়। কিমানমান চলিছে এইখন? এইখন বেছি চলা নাই, এইখন 90,000 বা 80,000 মান চলিছে আৰু। তো এইখন কিমান প্ৰাইজত দিব? এইখন প্ৰাইচ ৰাখিছোঁ আপোনাৰ 780। 780 আহিলে কিবা এটা নেগচিয়েট কৰি দিম। নেগচিয়েবল হ'ব ন? নেগচিয়েট অকণমান হৈ যাব। ফাইনেন্স হৈ যাব নে এইখন? ফাইনেন্স হৈ যাব। ফাইনেন্স কৰে, ৰিফাইনেন্স কৰে, মানে যি কৰে আৰু। কেছত ল'লে অকণমান কমাই দিম, ৰিফাইনেন্স কৰিলেও আমি কৰাই দিম ৰিফাইনেন্স। তো গাড়ীখনৰ কণ্ডিশ্যন চাব পাৰে আপোনালোকে। টায়াৰৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। নেক্সট গাড়ী কি দেখাব? এইখন আছে আপোনাৰ ৱেগনাৰ, 2021 মডেল হয়। আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী। ৰানিং আছে ইয়াৰ পৰা 40+ আছে ৰানিং। প্ৰাইচ লাগিছে আপোনাৰ এইটো 580। 580 নেগচিয়েবল হ'ব? নেগচিয়েবল অকণমান হৈ যাব। অৰিজিনেল পেইণ্টত আছে গাড়ী? আছে গাড়ী। কিমানমান চলিছে এইখন? এইটো আপোনাৰ 40ৰ ওচৰত চলিছে আৰু। 40ৰ ওচৰত 50 সেনেকুৱা চলিছে। তো চাব পাৰে আপোনালোকে। ইণ্টেৰিয়ৰ পৰা ধুনীয়া হৈ আছে। ধুনীয়া হৈ আছে। মানে একো এটা নিখিনে কাম কৰিব নালাগে, খালি নিলে হ'ল আৰু গাড়ীখন চলাই থাকিব। এইখনতো ফাইনেন্স হৈ যাব ন? ফাইনেন্স চব গাড়ীতে ফাইনেন্স আছে। এল্টো K10 LX মডেল 2016ৰ হয়। এতিয়া একদম কম প্ৰাইজত দিম, 2,30,000। 2,30,000 টকা। 2,30,000 LX মডেল হয়। তো চাই লওক ইণ্টেৰিয়ৰো। আৰু ফুৰি অৰিজিনেল পেইণ্টত আছে, আপোনালোকে চাব পাৰে। টায়াৰৰ কণ্ডিশ্যনো চাব পাৰে। এইখনত ফাইনেন্স হৈ যাবনে? তো আপোনালোকে আহক, ইয়াতে আহি ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব, কণ্টেক্ট কৰিলেই হ'ল। তো নেক্সট কি দেখাব এইবাৰ? নেক্সট আছে আমাৰ ছুইফ্ট ডিজায়াৰ ZXX প্লাছ। আপোনাৰ 20ৰ গাড়ী হয় লাষ্টৰ। ৰানিং একদম কম, 40,000 মাত্ৰ। মাত্ৰ 40,000? মাত্ৰ 40,000। আপোনালোকে চাই ল'ব পাৰে, টায়াৰৰ লোম পৰ্যন্ত চব ঠিকেই আছে। ইণ্টেৰিয়ৰ গোটেই ধুনীয়া হৈ আছে। আৰু ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে, একদম ব্ৰেণ্ড নিউ হৈ আছে। একদম ব্ৰেণ্ড নিউ, শ্ব'ৰুম কণ্ডিশ্যনত আছে। 680 আহি যাব। ফাইনেন্স হৈ যাব? ফাইনেন্স পাতি চব হৈ যাব। ট্ৰান্সফাৰ পাতি চব ইয়াতে ইনক্লুড আছে। মানে আমাৰ এখন গাড়ীটো আপোনালোকে এক্সট্ৰা পইচা দিব নালাগে, যিটো আমি প্ৰাইচ ক'ম তাতে চব ফাইনেন্স চব কাগজ পাতি ট্ৰান্সফাৰ চব ইয়াতে এড হৈ থাকিব।
তাৰ কাৰণে একো এক্সট্ৰা পইচা দিব নালাগে আপোনালোকে। এইখন গ্ৰেণ্ড আইটেমখন গ্ৰেণ্ড আইটেম চিটিখন বিক্ৰী হৈছে, এইখন বিক্ৰী হৈ গ'ল। অলপ দেৰি পিছত ল'ব আহিব। আচ্ছা, বাকী এইখন আছে আপোনাৰ চুইফ্ট ডিজায়াৰ, চাই ল'ব পাৰে। হয় 2014 মডেল হয়। 14 মডেল। হয়, ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, চিট কাভাৰ লাগি আছে। আৰু এইখন কিমান প্ৰাইজত ওলাই যাব? এইখন আপোনাৰ বেছি নহয়, 380 মানত ওলাই যাব। 380 ওলাই যাব, নিগচিয়েবল হৈ যাব। এইটো 380ত আপোনালোকে কাগজ ট্ৰেন্সফাৰ ইনক্লুড, আৰু এইখন হয় 60+। আৰু ৰানিং আমাৰ চব গাড়ী জেনুৱেল থাকে। এইখন অৰিজিনেল পেইণ্টত আছেনে? এইখন আপুনি চাব পাৰে চুজুকিৰ এল্টো 800 LXI হয়। আপোনাৰ এইখন 360ত আহি যাব। 360ত আহি যাব। কিমান চনৰ এইখন? 2019 হয়। 2019। আৰু এল্টো 800খন বহুতে বিচাৰি থাকে, বহুত ডিমাণ্ড। এইখন আছে ডিমাণ্ডটো, আপোনালোকে যদি লয় ল'ব পাৰে। তো চাই লওক ইণ্টেৰিয়ৰ কিমানমান চলিছে এইখন? এইখন আপোনাৰ 50 মান চলিছে। আৰু এতিয়া নতুন K10 যদিও আহিছে, কিন্তু এইটো বহুত ডিমাণ্ড হৈ আছে মডেলটো। এইটো আহিলেও মানে পুৰণাটো পুৰণাই, এইটো ধৰক ভাল পায় আৰু মানুহবিলাকে। নতুনটো কিছুমানে অলপ পচন্দ নকৰে, লুকটো কিছুমানে বেয়া পায়, কিন্তু গাড়ী চবতে ফিচাৰ্ছবিলাক চব ভালে থাকে। ফাইনেন্সত ওলাই যাব ন? ওলাই যাব, চব যিমান গাড়ী আছে চব ফাইনেন্সত ওলাই যাব। তো চাই লওক, একদম ব্ৰেণ্ড নিউ হৈ আছে গাড়ী, চাব পাৰে আপোনালোকে। টায়াৰৰ কণ্ডিশ্যনো চাব পাৰে, একদম নতুন হৈ আছে। দেখা পাব। এইখন আছে Hyundai i20 আস্তা মডেল, 2018 হয়। একদম চেলিং প্ৰাইচ 580 আহি যাব। এইখন 580। কিমানমান চলিছে এইখন? 60,000 চলিছে। তো চাই লওক, একদম অৰিজিনেল পেইণ্টত আছে, আপোনালোকে চাব পাৰে। আৰু টায়াৰৰ কণ্ডিশ্যনো চাই লওক, টায়াৰৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰ চাই লওক আপোনালোকে, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, চিট কাভাৰ লাগি আছে। এইখনো ফাইনেন্সত ওলাই যাব ন? চব গাড়ী ফাইনেন্সত ওলাই যাব আমাৰ। আপোনালোকৰ গাড়ীবিলাকত ফাইনেন্স কৰি ডাউন পে'মেণ্ট 30%ত ওলাই যাব। মিনিমাম ওলাই যায় 30%। চিভিলৰ ওপৰত ডিপেণ্ড চিভিলৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া আপোনাৰ চিভিল ভাল আছে তো তাৰ কমতো ওলাই যাব পাৰে, কিন্তু মিনিমাম 30% লাগিব। ত' ইমানখিনি ৰ'দত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, আপোনালোকে এটলিষ্ট চাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ত' এইবাৰ নেক্সট কি দেখাব আমাক? এইখন আছে ইয়ন Hyundai হয়। এইখন আপোনাৰ 2013 মডেল হয়। প্ৰাইচ ৰাখিছোঁ এইখনৰ 1,90,000। ফুল্লি এলুহিল লগোৱা আছে, কাষ্টম কৰাই থোৱা আছে, LCD চব ভিতৰত লগোৱা আছে। তো চাই লওক, ভিতৰত আপোনাৰ LED স্ক্ৰীণ লগাই আছে, আপোনাৰ চব লগোৱা আছে। ইণ্টেৰিয়ৰ পুৰা ধুনীয়া হয়, চিট কভাৰ টিট কভাৰ চব লগোৱা আছে। জাষ্ট 1,90,000। 1,90,000। 1,90,000 কিবা কম নিগচিয়েবল? নিগচিয়েবল হৈ যাব, কিবা এটা কমাই দিম, কিন্তু বেছি নকমাওঁ। আপোনাৰ এইটো ৰানিঙো আছে কম, জাষ্ট 90,000 মান আছে ৰানিং। অনলি 90,000। অনলি 90,000। তো চাই লওক গাড়ীৰ কণ্ডিশ্যন, প্লাছ এইখনত আপোনালোকে এল'হুইল পাব, আফটাৰ মাৰ্কেট এল'হুইল লগাই আছে। আফটাৰ মাৰ্কেট এল'হুইল, LED স্ক্ৰীণ চব লগোৱা আছে, বেক কেমেৰা পৰ্যন্ত লগোৱা আছে আপোনাৰ। এইবাৰ নেক্সট কি দেখাব? নেক্সট আছে এইখন গ্ৰেণ্ড আইটেল 2019 মডেল। তো আপোনাৰ এইখন গাড়ী এইখনো একদম চব টিপ টপ আছে, একো এটা কাম কৰিব লগা নাই। আফটাৰ মাৰ্কেট চব কামখিনি কৰাই থোৱা আছে। এইখনৰ আপোনাৰ ৰানিং আছে 30 মান আছে, 30-35 সিমানমান ৰানিং আছে অনলি। আৰু ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে, চাই লওক আপুনি ইপিনৰ পৰা আহি কিনে চাই দিয়ক, দেখাই দিয়ক কাষ্টমাৰক ধুনীয়াকৈ। তো ইণ্টেৰিয়ৰটো চাই লওক, খুব ধুনীয়া হৈ আছে, পুৰা ব্ৰেণ্ড নিউ হৈ আছে ইণ্টেৰিয়ৰ, ব্ৰেণ্ড নিউ আৰু শ্ব'ৰুম কণ্ডিশ্যনত আছে আমাৰ গাড়ী। আৰু অৰিজিনেল পেইণ্টত আছে, আপোনালোকে চাব পাৰে। ফুল্লি অৰিজিনেল পেইণ্ট। আৰু য'ত আপোনাৰ চাপ'জ পেইণ্ট কৰা থাকিব, আমি কৈ দিম যে এইখিনি বাম্পাৰ স্ক্ৰেচ আছিলে, আমি পেইণ্ট কৰি থৈ দিছোঁ, সেইখিনি আমি নিজে কৈ দিম অলপ চলপ য'ত পেইণ্ট থাকিব। এইটো আপোনাৰ প্ৰাইচটো আহিব, আপোনাৰ এইটো 440 আহিব। 440 আহিব, কিন্তু অলপমান নেগচিয়েবল হ'ব, অলপ নেগচিয়েবল হ'ব। ফাইনেন্সত ওলাই যাব, ফাইনেন্স পাতি চবতে ওলাই যাব। আপোনাৰ অল্ড মডেল চুইফ্ট আপোনাৰ 2010 হয়। প্ৰাইচ ৰাখিছোঁ এইখনৰ জাষ্ট 220। ৰানিঙো বেছি নহয়, আপোনাৰ 50+ ৰানিং আৰু 50+ ৰানিং। গাড়ী একদম ভাল কণ্ডিশ্যন। আৰু ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, লেডাৰ চিট কভাৰ লাগি আছে, চিট কভাৰ টিট কভাৰ চব নতুন লগাই থৈ দিয়া আছে। VXI হয় গাড়ীখন, 4টা পাৱাৰ উইণ্ডো আছে, আপোনালোকে চাব পাৰে। ৰানিং জাষ্ট 50 কিলোমিটাৰ, এই 50,000 কিলোমিটাৰ।
এইটো আপোনাৰ অৰিজিনেল পেইণ্টত আছে ন? অৰিজিনেল পেইণ্টত আছে, খালি বাম্পাৰটো অকণমান পেইণ্ট কৰি দিয়া আছে। এইখনত ফাইনেন্স হ'বনে? এইখনত হ'ব, নোহোৱা বুলি নকওঁ, কিন্তু ডাউন পে'মেণ্টটো অকণমান ডাউন পে'মেণ্টটো বেছি হৈ যাব। ডাউন পে'মেণ্টটো অকণমান বেছি। তো আপোনালোকে গম পাই যে অকল গাড়ীখন অলপ 2,20,000 ন, হয়। 2010ৰ গাড়ী ফাইনেন্স হ'ব, কিন্তু ডাউন পে'মেণ্টটো বেছি। ডাউন পে'মেণ্টটো বেছি দিব লাগিব। 50 বা 70% মান ডাউন পে'মেণ্ট হয়। দিব লাগিব। আৰু এইবাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে অমনি ভেন, আৰু এইখন বহুতে মানে বিচাৰি থাকে, কাৰণ এইখনততো আপোনাৰ দাদাই কৈ আছে এইখনততো আপোনাৰ স্কুল ভাড়া বা সেনেকুৱা এইখন পুৰা হয়। আগৰ দিনৰ চিনেমা হিচাপে পুৰা গেংষ্টাৰ গাড়ী হয় হয় কিডনেপিং ভেন বুলিও কয়। ভেন এইখন। হয় এইখন আপোনাৰ 2010ৰ হয়, হয়। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ী। গাড়ী একদম পুৰা ধুনীয়া হৈ আছে, আপোনালোকে চাব পাৰে, ধুই ধুই আমি পুৰা ধুনীয়াকৈ থৈ দিছোঁ। প্ৰায় গাড়ী একদম পুৰা ফুল অৰিজিনেল আছে আৰু মানে নতুন শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ী। কালাৰ অৰিজিনেল পেইণ্টত আছে ন? অৰিজিনেল পেইণ্টত আছে। এইখন কিমানত আহি যাব? এইখন আপোনাৰ বেছি নহয়, 1,80,000ত আহি যাব। 1,80,000ত আহি যাব। তো চাব পাৰে গাড়ী কণ্ডিশ্যন। এইখনত ফাইনেন্স হ'বনে? এইখনত কৰাই দিম দিয়ক। কৰাই দিব, ডাউন পে'মেণ্টটো অকণমান বেছি আহি যাব। অকণমান দিব লাগিব, ফাইনেন্স কৰাই দিম আমি। মানে ফাইনেন্স যদি লাগে যিমানখিনি পাৰোঁ আমি কাষ্টমাৰক হেল্প কৰি দিম, তাতে একো অসুবিধা নাই। আৰু মেঘালয়ৰ কাষ্টমাৰৰ কাৰণে কিবা ক'ব বিচাৰে নেকি, তেওঁলোকে ফাইনেন্সত ল'ব বিচাৰে? তেখেতসকলৰ দূৰ হয়, কিন্তু তেখেতসকল আমাৰ তাতে আহিব পাৰে। নষ্টিং আহে, ৰেণ্ডু আহে, শ্বিলং আহে, তাৰপিছত ইপিনে যদি আপোনালোকৰ টুৰাৰ পৰা আহে, য'ৰ পৰা আহে মেঘালয়ৰ কাষ্টমাৰ, আমি ফাইনেন্স কৰাই দিম। আৰু তেখেতসকলে মই যে ক'লোঁ আপোনাক অলপ আগতে, ভোটাৰ ID, পান কাৰ্ড, বেংক একাউণ্ট, চেকবুক, আৰু যদি কিবা গভৰ্ণমেণ্টৰ বা কিবা জব কৰে তাতে চেলাৰী শ্লিপটো আনি দিব লাগে। এইবাৰ আপোনালোকৰ কাৰণে আনিছোঁ ছুইফ্ট ডিজায়াৰ, আৰু ছুইফ্ট ডিজায়াৰখনৰ ডিটেইলছ কওক দাদা। ছুইফ্ট ডিজায়াৰ এখন ডিজেল হয়, 2012 মডেল, ৰানিং আছে এইখনত আপোনাৰ 70+। গাড়ীখন কণ্ডিশ্যন একদম পুৰা ধুনীয়া হৈ আছে। তো অলপ চলাইছিলোঁ, যোৱাকালি বৰষুণ দিছিল, লেতেৰা লাগিছে কাৰণে ধুই দি গৈছোঁ। ইণ্টেৰিয়াৰ পুৰা ধুনীয়া হৈ আছে, চাই ল'ব পাৰে। চিট কাভাৰ সিটো অকণমান বেয়া আছে, আমি সেইটো নতুন লগাই দি দিম, একো ইছ্যু নাই। টায়াৰ পাতি চব ধুনীয়া হৈ আছে। এইখন আপোনাক দি দিম আমি 2,20,000ত দি দিম। 2,20,000 টকা। এইখন আপোনাৰ ফাইনেন্সত ওলাই যাব, এইখনত ফাইনেন্সতো ওলাই যাব। তো আজি আপোনালোকক পাৰহানা মটৰ্ছৰ পৰা দেখালে, আফকাৰ বাজাৰৰ পৰা দাদাই, আৰু আমাক বহুত গাড়ী দেখালে। তেওঁলোকৰ আৰু গাড়ী আছে বোলে, কিন্তু মানে ইয়াতে থ'ব জেগা নাই কাৰণে তেওঁলোকৰ বেলেগ স্পট। তো দাদা গাড়ী যিমানখিনি শ্ব'ৰুমত আমি থ'ব পাৰোঁ, আপোনালোকে ভিডিঅ'ত দেখাই পাইছে, চবখিনি থৈ দিছোঁ। বাহিৰত যিকেইখন পাৰে আমি থৈ দিছোঁ, বাকীখিনি আমাৰ চব গুদামত আছে। তো আপোনাক যি গাড়ী লাগে আমাক খালি ক'লেই হ'ল, আমাৰ তাত যদি থাকে ষ্টকত আমি আপোনালোকক দি দিম। আৰু যিমানখিনি পাৰোঁ সিমানখিনি আমি আপোনাক কমত দিব ট্ৰাই কৰিম। আৰু আপোনালোকৰ এড্ৰেছটো কি হয়? এড্ৰেছটো আমাৰ বক' ডিক্সিটাৰ ওচৰত হয়, যিটো আমাৰ এম বাজাৰ আছে তাৰ ওচৰতে হয়। ফাৰহানা এণ্টাৰপ্ৰাইজ, এফকাৰ বাজাৰ বুলি আছে, ইয়াতে সুধিলেই হ'ল, চবকে কৈ দিব ইয়াতে। তো দাদাক ধন্যবাদ জনাইছোঁ, আজি আমাক গাড়ী দেখালে বহুতখিনি, আৰু আমি আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে গাড়ীখিনি একবাৰ দাদাক কণ্টেক্ট কৰিব, আৰু আপোনালোকে আহি ইয়াতে দাদাৰ লগত কথা পাতিব। অন টেবুল কিবা যদি নেগচিয়েশ্যন কৰিব লাগে তেখেতে কৰি দিব, আৰু নে কি কয় দাদা? হ'ব, যিমানখিনি পাৰোঁ আমি নেগচিয়েবল কৰি দিম। আপোনালোকে জাষ্ট আহিলে হ'ল, আমাক মৰণখিনি দিলে হ'ল, ধুনীয়াকৈ গাড়ীখন চাই কেনে লৈ গ'লে হ'ল। তো ঠিক আছে, দাদাক ধন্যবাদ জনাইছোঁ। ইমানখিনি ৰ'দতো যে আমাক গাড়ী দেখাই আছে, আপোনালোকক গাড়ী দেখাই আছোঁ, তো এটলিষ্ট আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।